some important points on Gauss theorem. Gaussৰ সূত্ৰত কিছুমান জানিবলগীয়া কথা. This law is applicable for all types of closed surface. তাৰ মানে যেটো পৃষ্ঠ আমি কৈছো, যেটো গাউসীয় পৃষ্ঠৰ কথা কৈছো, সেই পৃষ্ঠটো কিন্তু বন্ধ হৈ থাকিব লাগিব, আবদ্ধ পৃষ্ঠ হ'ব লাগিব। এটো ৰেগুলাৰ হক বা ইৰেগুলাৰ হক হেতু মেটাৰ নহয়। হেতু যদি আমাৰ এটা গোলক আছে হেতু হলেও হ'ব বা এটা বেলেগ মানে অসম এটা যদি পৃষ্ঠ থাকে হেতু হলেও হ'ব, কিন্তু এটা পৃষ্ঠ হ'ব লাগিব, আবদ্ধ হ'ব লাগিব, কোটো হোল থাকিব নালাগিব। যেনেকৈ এটা হোল আছে ইয়াতে বা এনেকুৱা হোল আছে, সেইবোৰ হ'লে নহ'ব। এইটো এটা টোটালি ক্লোজড সাৰফেস হ'ব লাগিব। নেক্সট হ'ল this law helps to find electric field under given distribution of charges. তাৰমানে এটা নিৰ্দিষ্ট আধানৰ সমষ্টি যদি দিয়া থাকে তো সেইটো বুজি আমি গাউসীয় পৃষ্ঠটো আমি বনাম বা আঁকিম আৰু সেইটো অনুযায়ী সেই বস্তুটো ভাবি আমি সেই আধানৰ সমষ্টিৰ দ্বাৰা এটা নিৰ্দিষ্ট দূৰত্বত কিমান বিদ্যুৎ ক্ষেত্ৰৰ প্ৰাবল্য ওলাব সেইটো আমি উলিয়াব পাৰোঁ, ক্যালকুলেট কৰিব পাৰোঁ গাউসৰ সূত্ৰটো ব্যৱহাৰ কৰি। নেক্সট হ'ল net charge inside may be shifted anywhere. আমি যেটো পৃষ্ঠটো কৈছো গাউসীয় পৃষ্ঠ তাৰ ভিতৰত আধান থাকিলে হ'ল, এটা কেন্দ্ৰত থাকক বা এটো কোণাত থাকক বা এটো কোণাত থাকক, তাৰ পৃষ্ঠত থাকিব নালাগে আৰু তাৰ বাহিৰত থাকিব নালাগে। আৰু মুঠ গোটেইখিনি আধান টোটাল কৰাৰ পিছত যিমান হয় হেতুক আমি কিউ বুলি ধৰিম, যেটো কিউ গাউসৰ সূত্ৰত আছে। নেক্সট হ'ল any charge located outside the Gaussian surface does not get into consideration of net charge. তাৰ মানে যেটো আমি কৈছো যে phi suffix e equal to q by epsilon naught, এই q টো আসলতে সৰু সৰু আধানবিলাকৰ যোগফলো হ'ব পাৰে বা এটা আধানৰো হ'ব পাৰে, কিন্তু আধানটো এই গাউসিয়ান সাৰফেসটোৰ ভিতৰত থাকিব লাগিব, বাহিৰত থাকিলে নহ'ব। সো এই চাৰিটা ইম্পৰ্টেন্ট পইণ্ট জানাটো বহুত দৰকাৰ, নহলে কনফিউজন আহি যাব যে গাউসিয়ান থিওৰেমটো আমি কেনেকুৱা পৰিস্থিতিত কেতিয়া আমি ব্যৱহাৰ কৰিম বা কেনেকৈ ব্যৱহাৰ কৰিম।